আহাৰ মাহতে কিয় ৰজস্বলা হয় বসুমতী? মহা অম্বুবাচীলৈ সঁচাই আহে নেকি চিৰঞ্জীৱী হনুমন্ত আৰু বিভীষণ? মহা অম্বুবাচীৰ ৰক্তবস্ত্ৰৰ মাহাত্ম্য কিমান? মেখেলা উজোৱা পথেৰে ৰজস্বলা নাৰী কিয় যাব নোৱাৰে? মহা অম্বুবাচীৰ ব্ৰত ধাৰণ কৰিলে কি হয়? মহা অম্বুবাচীত মা কামাখ্যাক কিয় দিয়া হয় সাধনাৰ অৰ্ঘ্য? পুনৰ আহিল মহা অম্বুবাচী। অহা 22 জুন শনিবাৰে পুৱা 8:43:39 অম্বুবাচীৰ প্ৰবৃত্তি ঘটিব। আনহাতে অহা 25 জুন আৰু অসমীয়া 10 আহাৰ মংগলবাৰে নিশা 8:59:23 অম্বুবাচীৰ নিবৃত্তি হ'ব। অম্বুবাচী প্ৰবৃত্তিৰ পৰা 26 জুনলৈ বন্ধ থাকিব মন্দিৰৰ মূল দুৱাৰ। 26 জুনৰ পুৱা দেৱীৰ নিত্য পূজাৰ পিছত ভক্তগণৰ বাবে পুনৰ খুলি দিয়া হ'ব মন্দিৰৰ মূল দুৱাৰ। মহা অম্বুবাচীৰ এই পবিত্ৰ লগ্নত জানো আহক মহা অম্বুবাচীৰ আঁৰৰ গোপন ৰহস্য। মৃগশিৰা নক্ষত্ৰৰ শেষ পাদত অৰ্থাৎ সহজ ভাষাত ক'বলৈ গ'লে শেষ খোজত আৰু আদ্ৰা নক্ষত্ৰৰ প্ৰথম পাদত পৃথিৱী ঋতুমতী হয় আৰু এই ৰজস্বলাৰ সময়তেই পালন কৰা হয় মহা অম্বুবাচী। অম্বুবাচীৰ ত্যাগ দিনৰ অৰ্থ কি? প্ৰবৃত্তিৰ দিনৰ পৰা অম্বুবাচীৰ ত্যাগ দিন অৰ্থাৎ যিদিনাখন অম্বুবাচীৰ নিবৃত্তি হয় সেই সময়ছোৱা পৰ্যন্ত শক্তিপীঠ মা কামাখ্যাৰ আৰাধনা সাধনা আকাৰে কৰা হয়। সাধনা আকাৰে কৰা পূজাৰ বাহিৰে শক্তিপীঠ মা কামাখ্যাৰ পূজা এইকেইদিন নিষিদ্ধ। আহক জানো অম্বুবাচীৰ সময়ছোৱাত কি কি নিষিদ্ধ। সনাতনী সংস্কৃতি অনুসৰি অম্বুবাচীৰ 3 দিনত অধ্যয়ন, দেৱপূজন, মাংগলিক কৰ্ম, পূজা পাঠ, বীজ ৰোপণ, ভূমি খনন ইত্যাদি কৰ্মত নিষেধ। কেৱল এয়ে নহয়, কোৱা হয় যে অম্বুবাচীৰ সময়ত মহ মাখি অৰ্থাৎ জীৱ হত্যা মহাপাপ। একেদৰে প্ৰকৃতি প্ৰদত্ত যিকোনো সম্পদ যেনে গছ, লতা, তৰু তৃণকো আঘাত দিয়াটো অনুচিত বুলি গণ্য কৰা হয়। মহা অম্বুবাচীত মনে মনে আহে বীৰ হনুমান আৰু বিভীষণ। হিন্দু শাস্ত্ৰ অনুসৰি 7গৰাকী মনীষীক অমৰ বুলি গণ্য কৰা হয়। জনশ্ৰুতি মতে অম্বুবাচীৰ সময়ত শক্তিস্বৰূপা মা কামাখ্যাৰ সাধনাৰ হেতু নীলাচললৈ আহে মহাভাৰত ৰচনা কৰা ঋষি বেদব্যাস, ৰাম ভক্ত বীৰ হনুমান, ভগৱান বিষ্ণুৰ ষষ্ঠ অৱতাৰ পৰশুৰাম, ৰাৱণৰ ভাতৃ বিভীষণ, দ্ৰোণপুত্ৰ অশ্বত্থামা, ৰজা বলি আৰু হস্তিনাপুৰৰ ৰাজগুৰু কৃপাচাৰ্য। জনশ্ৰুতি অনুসৰি এই 7গৰাকী চিৰঞ্জীৱী অম্বুবাচীৰ লগ্নত নীলাচলত উপস্থিত হৈ মা কামাখ্যাৰ সাধনাত লীন হয়। নীলাচলৰ মেখেলা উজোৱা পথেৰে ৰজস্বলা নাৰী কিয় যাব নোৱাৰে? প্ৰকৃততে এই বিষয়ত কোনো বিজ্ঞানসন্মত যুক্তি নাই যদিও হিন্দু মান্যতা অনুসৰি ৰজস্বলা অৱস্থাত কোনো মহিলা বা যুৱতী নীলাচলৰ মেখেলা উজোৱা পথেৰে যোৱাটো অশুভ বুলি গণ্য কৰা হয়। কাৰণ ৰজা নৰকাসুৰৰ অনুৰোধত দেৱখনিকৰ বিশ্বকৰ্মাই উক্ত পথটো নিৰ্মাণ কৰিছিল। যিহেতু হিন্দু পৰম্পৰা অনুসৰি অশুচি দেহাৰে কোনো পবিত্ৰ স্থানত যোৱাটো নিষেধ, সেয়ে দেৱখনিকৰ বিশ্বকৰ্মাই উক্ত পথটো নিৰ্মাণ কৰাৰ বাবে মেখেলা উজোৱা পথেৰে মাহেকীয়া হোৱা অৱস্থাত কোনো মহিলা বা যুৱতী যোৱাটো অশুভ বুলি গণ্য কৰা হয়। কিন্তু যিয়েই নহওক, শক্তিপীঠ মা কামাখ্যা আৰু মহা অম্বুবাচীৰ মাহাত্ম্য আছে বাবেই হয়তো অম্বুবাচীৰ সময়ত নীলাচলৰ বুকুত প্ৰতি বছৰে ভিৰ কৰেহি দেশ বিদেশৰ অগণন ভক্তই। হয়তো এয়াই হৈছে শক্তিপীঠ মা কামাখ্যাৰ অলৌকিক শক্তি। নিউজ ডেস্ক ৰিপৰ্ট, কাৰেণ্ট এণ্ড আছাম।